Welcome back to another vlog. সকলোকে পুনৰাই নতুন এটা ব্লগলৈ স্বাগতম জনাইছো আৰু হেমতে আহিছো ৰাতিপুৱাই একেবাৰে চকু দেখিছেনে জ্বলি আছে চকু সোনকালে উঠি আহিব লগা হ'ল আৰু যেহেতু মানে আমাৰ ইয়াত প্ৰগ্ৰাম এটা আছে গস্পেল প্ৰগ্ৰাম এটা শুভবাৰ্তামূলক আৰু ৰোগী সুস্থকাৰী সভা যিসকল ৰোগী থাকে তেওঁলোকে আহিব পাৰিব প্ৰাৰ্থনা কৰাবৰ কাৰণে আৰু ইয়াত সকলো মানুহবিলাক পুৰা কাম লাগি আছে ইয়াত পুৰা মানুহ ষ্টেজ বনাই আছে আৰু এফালে আমি এই ৰাস্তাটো মুকলি কৰি আছো আমাৰ সেক্ৰেটাৰী একেবাৰে ফিটিং হৈ আহিছে মানে অলপ কাগজ কলমৰ কাম আছে সেইকাৰণে কাম চাম ইয়াত লগা নাই আৰু এফালে মিখাদাক ৰাস্তাটো অলপ উলিয়াই দিব কৈছো যেহেতু ইয়াত গাড়ী চাড়ী ভৰাব লাগিব আৰু আহি গ'ল চাহ কি পিঠা বনাই আনিছ নেকি পিঠা আনিছো থেংক ইউ দেই বৰদিন আমাৰ শেষে হোৱা নাই পুৰা চলি আছে বৰদিন আৰু আজি দুঘৰ পৰা আহি গৈছে চাহ তিনি ঘৰ অলৰেডি এঘৰ খালে আৰু এতিয়া দুঘৰ চাহ আহিছে বঢ়িয়া মজা কি বস্তু নাই আৰু মোৰ ফ্ৰেণ্ড আহি গ'ল আলং লেঞ্চাৰ ৱেলকাম টু শিৱসাগৰ এগেইন আৰু কোন জেগাৰ পৰা আহিছে চবটো জাৰ্মানীৰ পৰা আহিছে নিচিনা দেখায় চাইনাৰ পৰা আহিছে নিচিনা দেখায় ৱেলকাম আহিছোঁ বজাৰ কৰিবলৈ কাৰণ আলঙে চক্স নানিলে বোলে মানে মোৰ লগৰটোৱে আৰু তেওঁলোকে আমাৰ ঘৰ গৈ আছে হেণ্ডিমেন গুড নাইট আকৌ লগ পাম নতুন ভিডিঅ' লৈ গতিকে চাই থাকিব ভিডিঅ'বিলাক বাই বাই